Good morning everyone. মই একটা আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি যেহেতু মোৰ ক্লাছ অফ আছিল সেই কাৰণে মই ভাবিলো কেটা ভিডিওকে বনোৱা যায় আৰু ভিডিওটো হৈছে হ্যান্ডমেড হ্যান্ডক্ৰাফটৰ ওপৰত যি নেকি মই নিজৰ হাতেৰে বনোৱা কিছুমান বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰো। সো বলকচোন মই কি বনাইছো আপোনালোকক দেখাম। ফাৰ্ষ্টতে মই দেখাম এইটো একেবাৰে সিম্পল এটা ফ্লাৱাৰ শেপ এইটো ফ্লাৱাৰ শেপৰ পম দি বনোৱা এটা ওয়াল হ্যাঙ্গাৰ মই কেনেকৈ বনালো বস্তুটো কৈ আছে আপোনালোকক প্ৰথমে পিছফালে চাওক এইটো ভিতৰত যি বস্তু আছে এটা এডাল তার এই তারডালক মই গোল শেপ দিলো তাৰ পিছত গোল শেপ দিয়াৰ পিছত এইটো এটা এক্সট্ৰা পিস কাপোৰ আছিল এইটো পিস কাপোৰটোক মই সেই তারডালত ভালকে মেৰিয়াই দিলো 5-6 পাক মেৰিয়াই মানে অকমান ডাঠ হল বস্তুটো সব কিমান ডাঠ আছে তারডালো মই 5-6 পাক মেৰিয়ালো গোল কৰিলো তাৰ পিছত হে এই কাপোৰ ওপৰৰ পৰা লগাইছো যাতে অকমান ঢিলা হৈ নাযাক যাতে এটা মজবুত হৈ আছে এই বস্তুটো তাৰ পিছত কি কৰিলো এই বস্তুটোক মই ওপৰত সিলাই দিলো আপোনালোকে দেখিছে ইয়াত সিলাই দিয়া আছে গুটেখিনি সিলনি দেখি আছে ইয়াত তাৰ পিছত কি কৰিলো এটো পমপমো ফ্লাৱাৰ শেপত পমপম বনালো সকলোৱে জানেই বাৰু পমপম কেনেকৈ বনায় এই ফ্লাৱাৰ শেপত পমপম বনাই মেলি মই এটো ইয়াত সিলাই কৰি লগাই দিলো দেখিবলৈ এটা ধুনিয়া লাগিছে কাৰণ এটো এটা ফ্লাৱাৰ শেপত হয় আৰু এটো মই ওয়াল হ্যাঙ্গাৰ নিচিনা ওয়ালত লগাই থৈছিলো মই দেখুৱাম ওয়ালত লগালে এটো সুন্দৰ দেখে মই ওয়ালত লগোৱা আছিল আপোনালোকক দেখাবৰ কাৰণে উলাই আনিলো এটো এটা মোৰ সিম্পল একেবাৰে বস্তুটো এটো বনাইছিলো আজিৰ পৰা প্ৰায় 5-6 মাহ আগত চিকেন হক এটা মই ওয়ালত লগাই দেখুৱাম কেনেকুৱা লাগিব ইয়াৰ লগতে এইডালো আছিল এইডালটো আপোনালোকে দেখিলে কবই পাৰে এইটো এটা খাৰু আৰু খাৰুক মই 5-6 বিধ মান কালাৰফুল হুতা দি মানে ঊল হুতা দি মই মেৰিয়াই এইটো খাৰুত এইটো ওয়াল লগাই মই দেখাইছো আপোনালোকক কেনেকুৱা লাগিছে কব দ্বিতীয়তে এইটো এটা ওয়াল হ্যাঙ্গাৰ বুলিয়ে ক'ব পাৰি এইটো মই নিজে হাতেৰে বনোৱা বলকচোন আপোনাক কম মই কেনেকৈ বনালো কিয়নো নজলা ফিউজ হৈ যোৱা বাল্ব পেলোৱাতকৈ কিবা এটা বনাই দিয়া যায় সেই আইডিয়াটা ললো আৰু বনাই দিলো এইটো সব আপোনালোকে মই বিভিন্ন ধৰণে কালাৰ কৰি দিছো এইবোৰক কালাৰ কৰি মেলি এতিয়া মই ওয়ালত হ্যাং কৰি দিছো যি নহওক এটা দেখিবলৈ সুন্দৰ হৈছে এটা শেপ পালে আৰু এইবোৰ একেবাৰে সিম্পল নজলা বাল্বৰক কালাৰ কৰি মেলি এডাল ৰছী লগাই এই ষ্টিক ডালত মই এইবোৰক বান্ধি দিছো এতিয়া দেখাম এইবিলাকটো বাৰু সকলোৱে বনায় আজিকালি এইবিলাক সকলোৱে বনায় কিন্তু মই অথনি কৈছিলো যে মই কি বনাইছো হেবোৰ বস্তু দেখাও বিচাৰো এটা এংগ্ৰি বাৰ্ড বনাইছো আৰু বহুতো আছে এনেদৰে হিলত মই পেইন্ট কৰা কালাৰ কৰা এটা এংগ্ৰি বাৰ্ড বনাই দিছো এটো একো নাই বাৰু আৰু এটা বিশেষ দেখাব বিচাৰিছো এই ফটো ফ্ৰেম যেহেতু মই এনসিসি লগত জড়িত আৰু এখন মোৰ এনসিসি ৰেংক সিনিয়ৰ আন্ডাৰ অফিচাৰ ৰেংক দিনাখন পাইছিলো সেইদিনাখনৰ ফটো হয় আৰু এইটো সক আপোনালোকে এইটো খাস এই কাৰণে কওঁ যে এইটো মই নিজে বনাও ফটোটো কিন্তু উলোৱা হয় প্ৰিন্ট কৰি কিন্তু ফটো ফ্ৰেম কৈছো ফটো ফ্ৰেমডাল মই নিজে বনোৱা এটা সক আপোনালোকে মই কেনেকৈ বনালো এইটো সক কাৰ্টুনক কাটি মেলি মই এডাল বনাইছো তাৰ পিছত এইবোৰ হৈছে পেপাৰ ৰোল কৰি পেলাই মই আঠা লগাই কালাৰ কৰি পেলাই ইয়াত লগাই দিছো এইটো মোৰ কাৰণে বহুত স্পেশাল কাৰণ এই এনসিসি লগত জড়িত যেহেতু মই আৰু এই ফটো মোৰ একদম মোৰ ফেভাৰিট এইটো মই নিজে বনোৱা লগতে এনসিসি ফটো থকা কাৰণে আৰু বেছি প্ৰিয় এইখন ফটো সব আপোনালোকে মই নিজে বনাইছো এইখন যেহেতু মায়ে আমাক খুৰা ঘৰলৈ যাব দিছিল আৰু স্কুটিত গৈ থাকোঁতে যেহেতু মাতটো শুনা নাপায় সেইকাৰণে মই ইয়াত ৰেকৰ্ডিঙত মাতটো নোলালে আৰু সেইকাৰণে মই এনেকৈ ক'ব লগা হৈছে ভাইটিৰ লগত গৈছিলোঁ সেউজীয়া পথাৰৰ মাজে মাজে ভাইটি আৰু মই এনেদৰেই গান গাই গৈ আছোঁ আৰু এইখন হৈছে মই পঢ়া এমই স্কুলখনি হাতীগুলি মধ্য ইংৰাজী বিদ্যালয় অতিকৈ আপোন মৰমৰ আছিল বিদ্যালয়খনি
এইখন ঢলাৰ বৰমুৰাত অৱস্থিত। স্কুলখনৰ ওচৰতে এখন বৰমুৰা গাঁও পঞ্চায়ত, আৰু এইটো হৈছে ফৰেষ্ট কেম্প। ইয়াৰ লগত বহুতো মেমৰি জড়িত হৈ আছে মোৰ সৰু সময়ত, যেতিয়া সৰু হৈ আছিলোঁ, স্কুল টাইম। এনেদৰে ভাইটি মই গৈ আছিলোঁ। আৰু এইখন হৈছে গৰৈমাৰী প্ৰাথমিক বিদ্যালয়। এইখনো ওচৰতে আছে, এম ই স্কুলখনৰ ওচৰতেই। আজি সকলোবোৰ বস্তু মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ মাজতে মায়ে মোক ঠাই এডোখৰলৈ যাবলৈ ক'লে, সেইকাৰণে। কিন্তু যেতিয়া মই মোৰ ঘৰৰ ৰুমবিলাক দেখাম, তেতিয়া সকলো বস্তুবোৰ দেখুৱাম। মই বহুতো বস্তু বনাইছোঁ নিজে হাতেৰে, কিন্তু আজি নোৱাৰিলোঁ। চ' নেক্সট